নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। মই কৃষ্ণ আৰু আপোনাৰ কাছে আছে কৃষ্ণ DiooR চেনেল। তো আজি এটা ব্লগ লৈ ওলাইছোঁ। গাড়ী ল'ব যাম। কি গাড়ী যাম মানে নকওঁ, তাতে যাই ক'ম নেকি, দেখা পাব আপোনালোক। তো চাই থাকিব। বন্ধুসকল, আমি এতিয়া আছোঁ বনবাসীত মানে মালিক এজনক ৱেইট কৰি আছোঁ, মানে যোনে গাড়ী ল'ব তাইক ৱেইট কৰি আছোঁ। চ' তাই আহি পোৱা নাই, তাই আহি পালে যাম। হ'লে মোটামুটি আধা ঘণ্টা হ'ল আৰু আধা ঘণ্টামান লাগিব। আহি আছে, তো চাই থাকিব ঘণ্টা। তো বন্ধুসকল, মানে ইয়াতে আছিল ৰাজাপাৰ কাষতে ধূপধাৰা থানা বুলি পৰে, তাতে মানে এখন স্কৰ্পিঅ মানে এক্সিডেণ্ট হৈ গ'ল। চ' তাতে চালোঁ, এইখন মানে ভালকৈ দেখা পোৱা যোৱা নাই। চ' তাত দেখালোঁ। চ' বেয়া লাগিছে, মানে দুবাৰে এনেকৈ দেখা পালোঁ। চ' ইয়াৰ অলপমান কাহিনী মানে শুনক, কি কৈ আছে। মানুহ আছিলে নাই আৰু ফেচবুকত দিয়া নাই, মই ফেচবুকত নিদিওঁ। ফেচবুকত কালি যাই বেছি ড্ৰাইভাৰ দা আৰু বন্ধুসকল, আমি এতিয়া আছোঁ এইখন পিছৰখন। তো আনবক্সিং কৰিব নালাগে। ড্ৰাইভাৰটো এইটো কি কৰা এই দেখেছ, এইজনে ড্ৰাইভাৰ বেক কেমেৰা দি দেখি আছোঁ। তো বন্ধুসকল, মই পিছৰ পৰা কৈছোঁ, এইখনে হ'ল গাড়ীখন। টাটাৰ হয়, যোদ্ধা হয়। এইখনেই ল'ব আহিছোঁ। এইখন গাড়ী লৈ যাম। এখন গাড়ীখন মই এখন
আছোঁ আৰু একো নাই খাব লগা পিনে বেলুন চেলুন লগালোঁ তাৰ পৰা তাতে আৰু আধা ঘণ্টা হেৰি হ'ব তোৰ তাতে গাড়ী ৰখিব না বহুত টাইম